তো তুলিম বুলি পেকে মোৰ লগত কাঢ়ি দিলে দেখাই দিয়াচোন কেনেকৈ কাঢ়িছিলে বলে দিয়া জালুকা সেইটো খালে ভাল এটা বস্তু কাৰণে বিখ্যাত আপোনালোকে চাই থাকক ভিডিঅ'টো যে দেখিব ইয়াত কি কাৰণে মানে বিখ্যাত হয় আৰু খাই খাই বহি আছো Good morning friends. Dergaon pa ako vlog start korsu. Kintu dekhise mor mat san naikya hoi gol rati to. Thanda lagi pelai okoman utpat besi je. So aji dintu ki koru ki manu apnalokok dekhai dikim. Aru eya sabo poribek to dekham ya apnalok. Morning koi de. mat sar bhati he. Mat bhangi disu. Mane khoise. Se mor karone mat bhaga karone jaluk dia sa with gur kham. আৰু আজি ক'ৰবাত ফুৰিব যাব আৰু আপোনালোকে ব্লগটো চাই আহিব খালি অৱস্থাটো কাৰণে ইমান চিয়'ৰ নহয় আৰু চাহ হৈ গ'ল ৰাতিপুৱা চাহকাপ খাই লওঁ যাতে মাতটো যাতে অকণমান ওলাই মোৰ পোৱালীজনী ৰাতিপুৱা কমলা লৈ খেলি আছে পেলালে আজি কমলা খাবলৈ ধুই মেলি আহিলো মাতটো অকণমানকৈ ওলাইছে বুলি ভাবিছোঁ আৰু এতিয়া আমাৰ কিয়া বেবী চাফাই টাইম She's so busy playing with cotton. Patta nahi diye mukh. Ready sedi kori allo. Okoman photo soto tulim boli. Peke মোৰ লগত কাঢ়ি দিলে. দেখাই দিয়াচোন কেনেকৈ কাঢ়ি বহি আছে। দেখিছে এইটো হৈছে Dergaon veterinary campus so quarter logote ektu side ase office eta office timing so ekare moi joa nai but ekhni ji dekhi ase ekini hoise amar government or quarter moi hoise 12 ta man mat bunai ha ghuri totapio furibo jabo lagise prothom jam ami jorhat ako jorhat jam jorhatot kiba kam ase tat jam তাৰপিছত আহি আমি নেঘেৰিটিং মন্দিৰ আৰু সুকাফাত সোমাম চাওক আমি দুজনীয়ে আজি এক্স ৰুমমেটছে পিংক মেচিং কিনি লৈছো মেচিং আৰু এতিয়া আমি যাওঁ ক'ত নিয়ে নাজানো আৰু যোৰহাটত আপুনি চাই থাকক ভিডিঅ'টো সেইফালেদি এতিয়া আমি প্ৰথম যাম নেঘেৰিটিং ন নেঘেৰিটিং শিৱ মন্দিৰ এইটো বৰ বেয়া টান গৈছে আৰু এয়া মই কাৰণে বিখ্যাত এইপিনে মাইনী মাক আণ্টি এইপিনে আমাৰ কিয়াৰা বেবী মাইনী আৰু সন্মুখত আছে হিন্দু আৰু তেওঁৰ ষ্টাফ আৰু মাতটো লাহে লাহে অলপ ওলাইছে চাগে আকৌ নাইকিয়া নহ'লে হ'ল এতিয়া জালুকা সেইটো খালে ভাল তাই হাঁহিছে এতিয়া আমি এয়া হাইৱে পৰা সোমাই দিলোঁ নেঘেৰিটিং শিৱ দৌললৈ বুলি সেই গেটখন দেখিছে যে এইখন হৈছে ৱেলকাম গেট হাইৱে পৰা বেছি দূৰত নহয় ওচৰতে হয় ৰাস্তাটো বিৰাটেই ধুনীয়া হয় গোটেই টি গাৰ্ডেন আপ এণ্ড ডাউন বাট এতিয়া কলম কৰি থোৱাৰ কাৰণে মানে সেই বিউটিটো ওলোৱা নাই আৰু আপোনালোকে মোৰ ভইচটো শুনি আছে নে বাৰু এতিয়া এয়া সোমাই গৈ আছোঁ মন্দিৰৰ ওচৰলৈ পাহাৰৰ ওপৰত আছে এটা ওখ ঠাই বিৰাটেই বেছি ধুনীয়া এটা বস্তু কাৰণে বিখ্যাত আপোনালোকে চাই থাকক ভিডিঅ'টো তেতিয়া দেখিব ইয়াত কি কাৰণে মানে বিখ্যাত হয় মন্দিৰৰ ওচৰ পালোহি সঁচাকৈ বিৰাট ধুনীয়া হিল এটা ওপৰত আছে নেকি দেখাইছোঁ আপোনালোকক চব চাৰিও চাইডটো আৰু এই মন্দিৰটো ফেমাছ হয় বোলে বান্দৰৰ কাৰণে আৰু সঁচাকৈ একদম ৱেলকাম কৰিব বান্দৰে ৰৈ আছে শিৱ দৌল নেঘেৰিটিং চাওক এই আহোম ৰজাৰ দিনৰ হয় ন কৰিছিলে আৰু সঁচাকৈ হিষ্টৰিকেল মন্দিৰ আৰু বুকছবিলাকত পঢ়িবলৈ পাইছিলোঁ আমি নেঘেৰিটিং শিৱ মন্দিৰ ৰাজেশ্বৰ সিংহ প্ৰতিষ্ঠা কৰিছিলে ৰাজেশ্বৰ সিংহৰ দিনত চাওক কি ধুনীয়া চব বান্দৰ তেনেকৈ ইমান মৰম নাথাকে বহি আছে চব পিনে বান্দৰ আৰু চব পৰিৱেশটো সঁচাকৈ আৰু ধুনীয়া বতাহও বৈ আছে চাওক মানে শিৱসাগৰৰ নিচিনাই পৰিৱেশটো শিৱদৌলৰ নিচিনা ভিতৰত বাৰু নোসোমাওঁ যিহেতু আকৌ মই জিন্সে পিন্ধি আহিছোঁ প্লেন নাছিল আৰু গাও বেয়া আছিল
বাট বিৰাটে বেছি ধুনীয়া আপোনাৰ বাহিৰৰ পৰাই অলপ দেখাই দিছোঁ আপোনালোকক এতিয়া এনেও চাফা কৰি আছে সোমাব দিয়া নাছিলে মানুহক ব'লক ছাইডৰখিনি চাওঁ বৰ ধুনীয়া চবপিনে বান্দৰে দেখা পাব আহোম ৰজাৰ দিনৰ কনষ্ট্ৰাকশ্যনখিনিতো জানেই আৰু চাওক বান্দৰ পোৱালিবোৰ ধুনীয়া পৰিৱেশ বহুত শান্তি মই বেলেগ এদিন নিশ্চয় আহিম কাৰণ এনেকুৱা পৰিৱেশবোৰ কম পোৱা যায় চব মাইনা বান্দৰ ভয় খাইহে যায় মানুহে বান্দৰলৈ ভয় কৰে ইয়াতচোন বান্দৰেহে ভয় কৰিছে ইমান মৰম লগা বান্দৰ এইটো চাওক পোৱালি বান্দৰটোৰ ওচৰত গ'লো যে মোক খেদি আহিছিলে ভয় লাগি গ'ল তেওঁক লগ পালোঁ তেখেত ইয়াতে থাকে আৰু তেখেতে অকণমান মন্দিৰটোৰ বিষয়ে কৈ দিব বিষ্ণু মন্দিৰৰ ওচৰত আহিছোঁ 1751 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল আৰু 1769 চনত এই নিৰ্মাণ কাৰ্য শেষ হৈছিল ইয়াৰ এই মূল বাসগৃহ মানলিংগ শিৱ এৰিয়া দুৰ্গা বিষ্ণু সূৰ্য আৰু গণেশ পঞ্চমন্দিৰ এবং নেঘেৰিটিং শিৱ মন্দিৰত অৱস্থিত এই মন্দিৰলৈ অনেক যাত্ৰী নিজে নিজৰ মন লৈ আহে আৰু সেই পৰৱৰ্তী ফলস্বৰূপে তেখেতসকলে নিজৰ মনৰ ভাৱ সিদ্ধি কৰা হয় আৰু এই মন্দিৰত শিৱৰাত্ৰি হয় শিৱৰাত্ৰি দিনাখন বহুত মানুহ আহে এদিনীয়া আৰু এই শিৱৰাত্ৰি মেলা হয় আৰু এই শাওণমহীয়া এই মন্দিৰত পানী ঢালে বলবম হয় থেংক ইউ দেই দিয়ক এয়া তেখেতে ক'লে বিখ্যাত হয় ইয়াত এয়া কৈছে যে হেৰি বলবমৰ সময়ত ইয়াত পানী দিয়ে আৰু ইয়াত বহুত ডাঙৰ শিৱৰাত্ৰি মেলা হয় যেনেকৈ শিৱদৌলত ইয়াতো হয় সেই হাইৱেৰ পৰাই বোলে খোজকাঢ়িম আকৌ গাড়ীৰ পৰা গৈ বেগৰ পৰা পইচাটো আনি এটা দক্ষিণা দি যাওঁ যিহেতু মন্দিৰ হৈ আহিছোঁ সেৱাও কৰা নাই এনেকৈ দক্ষিণাও দিলোঁ আৰু লগতে ক'লে যে পূজাৰীজনে কিবা মেইন চাকি তেল জ্বলাই থাকিবৰ কাৰণে তেলৰ কাৰণে কিবা এটা অৰিহণা দি যাব চ' মা দেউতাৰ নামত দি আহিলোঁ যাতে মা দেউতা আৰোগ্য হৈ থাকে আৰু এতিয়া আমি এক চাইডে জল্দি যাওঁ কাৰণ আমি এটা যাবলগীয়া আছে আৰু বান্দৰ উৎপাত জল্দি আহিলোঁ ইয়াত নিৰ্মালি দিলে অন্য ভিতৰত সোমাইতো নোৱাৰিলোঁ সেৱা কৰিব নিশ্চয় সেইকাৰণে মই আকৌ এবাৰ আহিম বাট বাহিৰৰ পৰাই সেৱা কৰি নিৰ্মালি লৈ আহিলোঁ দেখালোঁ আপোনালোকক বহুত ধুনীয়া আপোনালোকে এবাৰ আহিব সঁচাকৈ হিষ্টৰিকেল হয় নেঘেৰিটিং শিৱ মন্দিৰ ভিতৰলৈ কেনে মানে মেইন মন্দিৰৰ ভিতৰত সোমাই তললৈ যাব লাগে তাতে সেৱা কৰিব পাৰিব আপোনালোকে ভাল লাগিলে মই মেইন মন্দিৰৰ ভিতৰত সোমাবই নাপালোঁ মই আহিম আকৌ এবাৰ মানে মন্দিৰলৈ বুলি আৰু এতিয়াই আমি গৈ আছোঁ যোৰহাটলৈ বুলি যোৰহাটৰ কিবা এখন গাঁৱত যাম নাজানো মই আছোঁ যোৰহাটৰ কি ঢেকীয়াজুলি কহাৰ গাঁৱত মানে এয়া মোৰ লগৰজনী হাজবেণ্ডৰ ষ্টাফৰ ঘৰত আহিছোঁ মানে ভিনি ষ্টাফৰ ঘৰত আৰু চব পৰিৱেশটো কি ধুনীয়া চাহ খালোঁ পৰিৱেশটো পূৰা গাঁৱৰ বৰ শান্তি পৰিৱেশ আৰু এতিয়া আমি চোতালত আহিছোঁ ৰ'দত বহিবলৈ চোতালখনে চাওক কি ধুনীয়া এনেকুৱা পৰিৱেশ মানে ৰেয়াৰ হয় পাবলৈ বহি আছোঁ চাওক এইটো ভঁৰাল ঘৰ আগতে মোৰ আইতাহঁতৰ ঘৰত আছিলে গাঁৱত আজিকালি নাই বাৰু আগতে আছিলে এনেকুৱা ভঁৰাল নাজানে এনেকৈ তলৰ পৰা অলপ ওখ কৰি থয় যাতে পানী চানী আহিলে ধানখিনিত পানী নাপায় আৰু ইয়াত ধান থয় ৰ'দ খাই বহি আছোঁ মোৰ বিৰাট ভাল লাগিছে কিন্তু পৰিৱেশটো মানে এনেকুৱা পৰিৱেশ আগতে মই গাঁৱত আইতাহঁতৰ ঘৰত পাইছিলোঁ আজিকালি তাতো নাই এইবোৰ পৰিৱেশ আকৌ এতিয়া পাইছোঁ আহিছোঁ এওঁলোকৰ বাহিৰৰ কেঁচা পাকঘৰটোত জুই আৰু ওপৰতে কোমোৰা চোমোৰা এইবোৰ থৈছে ধোৱা চাং টাইপ ইয়াত যে হাঁহ মাংস বনাই খাবলৈ কি মজা লাগিব কিও আছে ইয়াতে এতিয়া ভাত খাব গৈছোঁ দেখাওঁ ভাতত কি আছে আপোনালোকক তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ বাঁহ গাজ মোৰ পচন্দৰ আলুগুটি দালি মাংস আৰু চবে এয়া এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম
এতিয়া ভাত চাত খাই বৈ আহিলোঁ খোৱা ভিডিঅ' কাৰণে কাৰণ খাওঁতে ইমান ব্যস্ত হৈ গ'লোঁ আৰু এতিয়া বহি আছোঁ আৰু লাহেকৈ আকৌ মোৰ মাতটো নাইকিয়া হৈ আহিছে নাজানো আৰু ভগৱানে কি কৰি আছে মোৰ লগত কেঁচুৱাই খেচি আছে আৰু এতিয়া আমি ঢেকীয়াজুলি ক'ব ওলালোঁ নআলি গাঁও পৰা ওলালোঁ আৰু এতিয়া আমি দেৰগাঁও যাম বাটত কিবা কিবি কাম আছে সৰু সুৰা সেইবোৰ কৰি লৈ আমি পালোহিয়ে 5 মিনিট আৰু 6:30 মান হ'ল আৰু আমি আহি পাই গ'লোহি দেৰগাঁৱলৈ আকৌ উভতি আহিলোঁ যোৰহাটৰ পৰা আৰু এতিয়া এনেই বহি আছোঁ ঠাণ্ডা অলপ আৰু ইপিনে ইয়াৰ পোৱালীজনীয়ে খেলি আছে আমাৰ চবৰে ভাগৰ লাগি গৈছে বা তাই কোনো ভাগৰ চাগৰ নাই আৰু এবাৰ বহিব পাৰিব মানে এনাৰ্জেটিক পেলাব চাব দেই ল'ব নহয় আকৌ পেলাব সেয়াই কাম আৰু ন সেয়াই আমাৰ কাম বঢ়িয়া থাক দেই ছাৰপ্ৰাইজ গিফ্ট আনিছে কেনেকুৱা লাগিছে ক'ব তাই পিন্ধি ফটো দিব আপলোড কৰিব চবে কমেণ্ট কৰিব ভাল লাগিছে ভাল লাগিব চাদৰ মেখেলা এযোৰ দিছে য়েল্ল' কালাৰ মোৰ বহুত ভাল লাগিছে কালাৰটো আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিছে থেংক ইউ দেই তই অহাৰ কাৰণে ধন্যবাদ আহি থাকিবি সোনকালে বিয়াখন হওক ফটো উঠিব লাগে একচুৱেলি তাই ওচৰতে থাকে দেৰগাঁও আৰু শিৱসাগৰ ইমান দূৰত নিমিলে তাইৰো নিমিলে মোৰো নিমিলে গতিকে অহা নাছিল কালি ছাডেনলি যি আহি গ'লোঁ সেয়াই গিফ্ট পাই গ'লোঁ সময় এতিয়া 8:30 মান হ'ল আৰু আপোনালোকক দেখাওঁ ৰাতি খানাৰ কাৰণে যোগাৰ চলি আছে বাহিৰত আজি ভিতৰত নহয় বাহিৰত ধৰি পেলাই বনাব মাটনে বেলেগ নহয় বাট বাহিৰত জুই ধৰি আৰু আজি ইয়াৰ নতুন মেম্বাৰ আছে মাইনীৰ দেৱৰাণী আৰু আঁতৰ আৰু দেৱৰ নকয় অৱস্থা দেখিছে পিঁয়াজ কাটি চকু পানী ওলাই গ'ল কান্দিব লগা হৈ গ'ল লগতে মাতটোও নাই বিলাহী দুটামান লৈ আনিব লাগিছিল দিয়াটো ভাল কাটিব চাওক কি মজা কালাৰ আহিছে চাওক কেৰাহী জুই ওপৰত উঠাই কেৰাহী পজিশ্যন মিলাইছে আৰু এয়া আমাৰ মটন অলমষ্ট ৰেডি কৰি আছে কেনেকুৱা লাগিছে টেষ্ট কৰিবা মজা একদম মজা এয়া মটন চটন বনাই হৈ গ'ল কাঢ়ি আছে আৰু সময় 11:30 মান হ'ব হ'ল চ' আজি ব্লগটো মই এইদৰে খতম কৰোঁ যদি আপোনালোকৰ চাই ভাল লাগিলে কাইণ্ডলি লাইক কমেণ্ট এণ্ড নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড টু দ্য নেক্সট ব্লগ বাই গুড নাইট এণ্ড টেক কেয়াৰ